Hi friends, welcome my YouTube channel. মই এইকেইদিন মৰিগাঁৱত থাকিবলৈ আহিছোঁ, তাৰ এটা নতুন ভিডিঅ' বনাইছোঁ। মই গোলাপখিনি বহুত দুখ হৈ গৈছিল, এতিয়া কাটিং কৰিলোঁ। কাটিং কৰাৰ সময়ত দেখুওৱা নহ'ল, এইখিনি কাটিং কৰিলোঁ। তাৰপিছত কি কৰিম দেখুৱাম আপোনালোকক। গোলাপ মানে সদায় ফেব্ৰুৱাৰী লাষ্টত বা মাৰ্চৰ ফাৰ্ষ্টত কৰিব লাগে। মাৰ্চৰ ফাৰ্ষ্টত কাটিং কৰিব লাগে, কৰি সাৰ পানী দিব লাগে। তাৰপিছত কেনেকৈ কি কৰিছোঁ চাওক। এই কাটিং কৰিলোঁ যে, কাটিং কৰি এইবিলাকো ওলাই আছে, এইবিলাকত মই চাৰ্ফ পাউডাৰ গুলি লৈছোঁ। এতিয়া মই হাতে দিয়ে লগাইছোঁ, গোটেই হাতৰ অৱস্থা নাই। এইবিলাকত আগতে কোনো প্ৰব্লেম নহৈছিল, আমি সৰু থাকোঁতে গোলাপ কাটি দিলে এইবিলাক একো নহয়। আজিকালি কি হয়, কাটি দিয়া জেগাডোখৰত শুকাই যায়, কিয় ফাংগাছ লগা নিচিনা হৈ যায়। সেইকাৰণে এতিয়া মই চাৰ্ফ পাউডাৰ, ফাংগাছ পাউডাৰ যিটো মানে চাৰ্ফ পাউডাৰ বুলি কয়, সেইটোকে লগাইছোঁ এতিয়া চাওক কাটা জেগাডোখৰত। নহ'লে ইয়াত চব আগতে নলগাওঁ যেতিয়া চব এইখিনি চব শুকাই গৈছিলে। শুকান ডালবিলাকো কাটি কৰিলোঁ, কৰি এতিয়া এইখিনি প্ৰথম কামটো হ'ল মোৰ চাৰ্ফ পাউডাৰ দিয়া। তাৰপিছত কি কৰিম দেখুৱাম। এই গোটেই কাটা ঠাইডোখৰত চাৰ্ফ পাউডাৰটো দি দিওঁ, তেতিয়া ফাংগাছ নালাগে। চাৰ্ফ পাউডাৰ নাথাকিলে হালধিও দিব পাৰে, হালধি দিলেও হয়। এই গোটেইখিনি কভাৰ কৰি দিব লাগিব। মোৰ কাটাৰটো অকণ ধাৰ কমি গৈছে, সেইকাৰণে কাটাৰটো অলপ বেয়া হৈছে। সদায় বেকাকৈ কাটিব লাগে, মোৰ মানে কাটিব পৰা নাই। কাটাৰটো নতুন এটা আনিব লাগিব, ধাৰ কমি গ'ল। এই গোটেইখিনিতে মই ফাংগাছ পাউডাৰ লগাই দিছোঁ। যিমানখিনি গোলাপ আছে, বাকী কিছুমান তাতে আছে বাৰু নগাঁৱতে। ইয়াত যিখিনি আছে মাটিত থকাখিনি মই এতিয়া চব দিছোঁ। দি এতিয়া সাৰ পাতি দিম, আকৌ চপাই দিম। গুৰিৰ পৰা চব জাবৰ জোথৰ আঁতৰাম। এইকেইদিন মৰিগাঁৱত আছোঁ যিহেতু, সেইকাৰণে ইয়াৰে অকণমান যতন লওঁ ভাবিছোঁ। আৰু সময়খিনি ঠিকে আছে যিহেতু মাৰ্চ মাহত কৰিব লাগে। অলপ বেছি গৰম পৰি গৈছে, কিন্তু উপায় নাই। কাটিং কৰি চাহপাত লগোৱাৰ পাছত এতিয়া টাবৰ ফুলবিলাক, টাবৰ যিখিনি গোলাপ আছে মাটিত যিখিনি আছে এইখিনি মই একেই ধৰণৰ অকণমান খুচুৰি দিলে সাৰ মাটি দিলে টাবত থকাখিনি। এইটো বাই কালাৰ, পিংক আৰু হোৱাইট ফুলে যিবিলাক হাইব্ৰিড নহয় আৰু বেছিয়ে হয়। হাইব্ৰিডটোতে মই নগাঁৱতে ৰাখিলোঁ, যিকেইটা আছে মৰিব লৈছে। আগৰবিলাকো মৰিলেই, এতিয়া আকৌ কেইটামান যোৱা বছৰৰ পৰা লগাইছোঁ। চুৰিবিলাক আছে, গোটেইখিনি এনেদৰে কৰিম। আৰু মাটিটো গোলাপখিনিও এনেদৰে খুচুৰি দিম। তাৰপিছত কি কৰি খুচুৰা হৈ গ'ল। এতিয়া মই ইয়াত সাৰ দিম, সাৰ মাটি দিম। ইয়াত মই মিলাইছোঁ মোৰ পচন সাৰ, যিটো পাচলি বাকলি, কণী বাকলি, চাহপাত আদিৰে মই বনাই থৈছিলোঁ পচন সাৰ। বহুত দিনতে দি থৈছিলোঁ, তাতে চূণ দিছিলোঁ। সেইখিনি ধুনীয়া সাৰ হৈ গৈছে। এতিয়া তাতে অলপ মই নিমখলি মিক্স কৰিছোঁ। নিমখলিৰ লগত আৰু তুঁহ অলপ দিছোঁ। মাটিখিনি ফুচফুচীয়া হৈ থাকিব কাৰণে তুঁহ দিছোঁ অলপমান, আৰু অলপ বালি মাটি ব্যৱহাৰ কৰি একেলগে মিক্স কৰি দিয়ে মই এই টাবৰ গুৰিবিলাকত দি দিওঁ। এই মাটিখিনি যে এইখিনি অলপ মই অঁতৰাই লওঁ। অলপ আছে, কিন্তু এই পচন সাৰখিনি এইবিলাক ইউজ কৰিলে বহুত ধুনীয়া হয়। চাহপাত, চব্জি বাকলি সেইখিনি আকৌ ইয়াত দি দিওঁ। তেতিয়া গুৰিত ওপৰতে দিলে শিপাবিলাকে পটককৈ নাপাব, সেইকাৰণে অলপ মাটি আঁতৰাই পেলাই এনেকৈ দিব লাগে। দিলে শিপাখিনি সোনকালে পাব। এইটো টাবত মই হৈ গ'ল। এনেদৰে প্ৰতিটো টাবতে মই
আৰু মাটি যোনবিলাক গোলাপ লগাইছোঁ মাটি যোনবিলাক গোলাপ লগাইছোঁ তাত আকৌ এনেকৈ অলপ মাটি আঁতৰাই মাটি খান্দিবলৈ বৰ প্ৰব্লেম হয়, কিন্তু তথাপি যিখিনি পাৰোঁ অলপ আঁতৰাই পেলাই এতিয়া মই এই সাৰখিনি দি টাবত দিবলৈ সুবিধা হয়। মাটিখিনি অকণ আঁতৰাইখিনি হৈ গ'ল, কিন্তু মাটি পোৱাখিনি বৰ টান হৈ গৈছে, দিগদাৰ হয়। দিব লাগিব তেতিয়াহে ফুলিব। আৰু এই মাৰ্চৰ ফেব্ৰুৱাৰী লাষ্টৰ বা মাৰ্চৰ ফাৰ্ষ্টত নহ'লে অক্টোবৰৰ লাষ্টত এনেকৈ গোলাপবোৰ কাটি কৰি এনেকৈ সাৰ মাটি দিলে বেছিকৈ ফুলে। যিমান গোলাপ বুলিয়ে নহয়, চব ফুলতে যিমান কাটি কৰিব সিমানেই ফুলিব। বেছি ফুল পাব গ'লে কাটি কৰিব লাগিব। মানুহে ভাবে বিলাক ফুলি আছে নাকাটো। এতিয়া মোৰ পুৰা কলি ওলাই আছে, কিন্তু মই চব কাটি দিছোঁ। এতিয়া সাৰ পানী দি দিলে অলৰেডি পাছত ধুনীয়াকৈ পিছত মই দেখুৱাম। আকৌ নেক্সট যেতিয়া আকৌ দেখুৱাম কেনেকুৱা হৈছে ফুলখিনি। এনেদৰে মই প্ৰতি বছৰে কৰোঁ, তেতিয়াহে মই বেছিকৈ ফুল এইবিলাক, নহ'লে সাৰ নাপালেতো ফুলিব ন। ফ্ৰেণ্ডছ, এই মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব দেই। আজিলৈ আহোঁ, বাই বাই।